বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমি একেবাৰে ভালে আছোঁ। বন্ধুসকল চাওক, আজি মই বিৰাট ব্যস্ত। কিহৰ ব্যস্ত জানে? আজি আলহী আহিব ভাত খাব। এয়া কিবা কিবি যোগাৰ কৰিছোঁ আৰু কি কাৰণত আহিব কি সেইটো বাৰু পিছত জনাম। এতিয়া মই কি বনাইছোঁ আপোনালোকক দেখাম। ইয়াতে এতিয়া ডাল ফ্ৰাই বনাম আৰু ইয়াতে গাজৰ ভাজি আছোঁ। এয়া আলু সৰু আলু ভাজিছোঁ আৰু তাৰপিছত ফুলকবি তাতে ভাজিম, ভাজি পেলাই চব মিক্স কৰিম আৰু সেইটো। আৰু পাকঘৰটো অৱস্থা চাওক, বজাৰ আনিছে আৰু য'ত ত'ত পেলাই থৈছে। তাৰপিছত মই অকলে আৰু কৰি আছোঁ। ইপিনে এখেতে মোক পিঁয়াজখিনি কাটি দি আছে। এই মাংস বনাম, মাছ নবনাওঁ, মাংসই বনাম। চিকেন আনিছোঁ লোকেল আৰু পনীৰ বনাম। কি বনাম অলপ আপোনালোকক শ্বেয়াৰ কৰিম। ইয়াতে ভাজি বনাই থলোঁ, ইয়াতে ডাল ফ্ৰাই বনালোঁ। এই ফ্ৰাইড ৰাইচৰ কাৰণে গাজৰ, আলু আৰু মটৰ ভাজি ল'লোঁ। আজি ফ্ৰাইড ৰাইচ বনাম। পোলাও বিৰিয়ানীটো সদায় বনোৱাই হয়, সেয়া বনাম। এয়া বনোৱাৰ পিছত বনাম পনীৰ। এতিয়া আমি অলপ চাহ খাব লৈছোঁ। এয়া মাংস ধুই দিছোঁ, লোকেল মুৰ্গী। এয়া বনাম। সেইটো আজি আমাৰ এখেতক বনাব দিছোঁ। তেওঁ বনাওক, ময়ো লাগি দিম। এয়া পনীৰ বনাই আছোঁ। পনীৰ ইয়াতে ভাজি থৈছোঁ। এতিয়া আমাৰ পনীৰ মছলা দি আলুখিনি আগতে ভাজি লৈ মছলা দি থৈছোঁ। গ্ৰেভিটো হওক। আজি গোটেই ৰন্ধা দেখা নাই, অলপ আৰু চব পাতটো যে বেপেৰা হৈছে। বন্ধুসকল, এই নখটো কলা দেখি দিনটো খুচৰিলোঁ, এতিয়াই গম পালোঁ এইখিনি নেইল পলিচ। মই ভাবি আছোঁ নখটোত কি লেতেৰা সোমাল, ভিতৰতো একো নাই, খুচৰিলেও নোলায়, কি কথা। হ'ল পনীৰৰ চব্জি। পিঁয়াজ বটা দিছোঁ, জিৰাৰ গুড়ি দিছোঁ আৰু জলকীয়া দুটা দিওঁ, কোনোবা জ্বলা নাখায় দিলে। এটাই দিলোঁ। পনীৰৰ তৰকাৰীখন পানী দিছোঁ, এখন হওক, হ'লে মই নমাম। আলুবিলাকে কিবা আজি আলু দি পনীৰটো বনাইছোঁ। অন্য দিনাটো বনাওঁ চাহী পনীৰ, আজি আমাৰ ঘৰুৱা পদ্ধতিৰ পনীৰ। তাৰপিছত ইয়াতে মই ফ্ৰাইড ৰাইচৰ তলৰ সৰু গেছটোত ফ্ৰাইড ৰাইচখিনি বনাওঁ। ফ্ৰাইড ৰাইচটো বনাবৰ কাৰণে এয়া পিঁয়াজ কাটি লৈছোঁ, তাৰপিছত এয়া জলকীয়া, তাৰপিছত এই তেজপাত, তাৰপিছত এইবিলাক গৰম মছলা, গোটা গৰম মছলা, ইলাচি, ডালচেনি, লং, কাজু বাদাম, খিচমিচ আৰু এইখিনি ভাজি এয়া দি ফ্ৰাইড ৰাইচটো বনাম। তেল দিলোঁ। ওচৰত ল'ব লাগে চব বস্তু। লৈছোঁ আদা নিদিওঁ নেকি? গৰম মছলাখিনি দিলোঁ।
ঠাণ্ডাও লাগে গৰমো লাগে। কি দিলি মুখেদি আকৌ নকৰিয়ে। অলপ অলপকৈ দে না আগতে অলপ দেচোন গোটেই খেতিটো লৈছা হাতত কাটি চাটি এটা দিছোঁ। ইমান বেছি আছে নিমখ দিব লাগিব নিমখ অলপ বেছি লৈছোঁ যাতে নিমখ কম হ'ব। লাষ্টত দিবি না নিমখ লাষ্টত দিবি চাই পেলাই। বেছি হ'ব বোধহয় বেছি হ'ব বোধহয় চব দিব নালাগে। অলপ চাদা ভাত অলপ নবনাবি অলপমান চাদা ভাত অলপমান নবনাবি অলপমান বনালে হ'ব তেতিয়া। চবৰে খোৱাটো সেয়ে হয়। বেছি দিছা 2 কেজি ৰন্ধা বঢ়া হ'ল। এয়া বনালোঁ ডাল ফ্ৰাই কেনেকুৱা হৈছে বা ৰাইজে খালে গম পাব। পিছত এতিয়া এনেকৈ থলোঁ পিছত অকণ ইয়াত বাটাৰ দি দিম খোৱাৰ সময়ত। আৰু এয়া দেখাইছিলোঁ যে আলু ফুলকবি মটৰ এইবিলাক চব বেলেগ বেলেগ ভাজি পিছত আকৌ একেলগে ভাজিছোঁ। ইয়াত অলপ ক'লা নিমখ চিমখ দিলে ভাল আছিল কিবা আছে নাই চাব লাগিব। আৰু এয়া পনীৰৰ চব্জি এয়া পনীৰৰ চব্জি পিঁয়াজৰ মছলা। আৰু এইটো ফ্ৰাইড ৰাইচ আপোনালোকক দেখুওৱা নহ'ল। ইয়াত ভাজাৰ পিছত ইয়াত দিলোঁ বাটাৰ দিলোঁ ইমানমান দিলোঁ দি পেলাই বাটাৰ দি কৰিলোঁ। এয়া চাওক কেনেকুৱা হৈছে বা। আৰু এইখিনি ভাত বেছি হৈছে যে এইখিনি কোনোবাই বগা ভাত খালে হ'ব। এইখিনি বেছি আইটেম কৰা নাই। আৰু এতিয়া মাংসখিনি বনালোঁ। মাংসখিনি আমাৰ এখেতক বনাব দিছোঁ। মইতো সদায় বনায়ে থাকোঁ আজি তেওঁৱে বনায় তেওঁ ভাল বনায়। এতিয়া যি হওক এতিয়া মই থওঁ আৰু আলহীখিনি আহিলে কাৰণটো আপোনালোকক জনাম। ৰ'বা হেপী বাৰ্থডে বুলি কোনো কথা নাই বুজিছা। এনেই ভাত খাওঁ ভাত খাওঁ মাতিছোঁ তোমাক এনেই কৈছে ভাত খাওঁ মাতিছোঁ চবকে। আচ্ছা জয়দীপে না ঠিকে আছে দিয়া বহা। মোৰ ডিউটি শেষ। আমাৰ এখেতে এতিয়া মাংস বনাব। এয়া যোগাৰ কৰি থৈছে। অৰা তুমি বনোৱা। এয়া পিঁয়াজ এই খোবা পিঁয়াজ বটি লৈছোঁ। তাৰপিছত এই আদা নহৰু তাৰপিছত আৰু মছলা দিব এয়া মাংস। তাৰপিছত এয়া মই আলু কাটি দিছোঁ। এতিয়া মই বাচন ধুওঁ। মই ৰান্ধি আছোঁ বাচন ধুয়ে আছোঁ আৰু এতিয়া ধুওঁ ৰৌপা ধুওঁ হ'ল বিউটি। এতিয়া তাৰপিছত আপোনালোকে মই এতিয়া ধুওঁ আৰু এই কেৰাহীটো উস্তাদি মানে পুৰিলোঁ কিন্তু পুৰাই নাখালে ভালকৈ ন। মাংসৰ মছলা ভাজি আছে পিঁয়াজ দেখাইছিলোঁ যে জিৰাৰ কিবা দিবা ন
তাৰপিছতে বনাওক মোৰ মোটামুটি এতিয়া মোৰ ৰেষ্টিং বাৰ্থডে হ্যাপি 60 হ্যাপি 60 মম জ্বলা জীৱনটো শেষে হৈ গ'ল নাই হোৱা শেষ এতিয়াতো ষ্টাৰ্টিং দৰ্শন কিবা কবা আন্টিৰ কাৰণে মোৰ ভাষাহীন হৈ গৈছে আজি এতিয়াও মই ডাঙৰ একদম হোৱা নাই আৱেগিক হৈ গৈছে ক'বলৈ মই 6 years old আছো একেই চোন তাতে 0 এটা সিদ্ধাৰ্থ? নহ'লে মাপো 60 চোন এনেকুৱা একেবাৰে সেইটোহে মাইণ্ডত আহে কিয় ক'লি কচোন সিদ্ধাৰ্থে ফোন কৰিছিলে সেইকাৰণে ই বাহ কি লাগে তাক ৰাতি আমি বৰ ৰাতি ৰাতি মনত পৰে তাক মাতা তুমি যোৱা মাতি লৈ আনা নেক্সট কৰি দিয়া হা এই নাই অনুষা ফোন চাবি ততে জ্বলাওতে জ্বলাওতে মাজৰটো আগে জ্বলাই ল'ব লাগিছিল মাজৰটো আগে আহক আহক ডিম্পুৱে মম জ্বলাইছে আন্টি আন্টি ছবি দেখোন উঠাই দিওঁ মানুহগিলা লাগ লৈ মই উল্টা ও উল্টা আরে আহা সবাই ক্ল্যাপ বজাবা আহা চলা এইটা এটাকে বনাইছো ওরে ফুল মারিব আহা তলত পারমিশন চলাই লে মোৰ বাৰ্থডে তো গলে মেচিন চলি আছে শব্দ পাইছিলো মই মোৰ বাৰ্থডে গলে Happy birthday to you. Happy birthday to you. Happy birthday, dear auntie. Happy birthday to you. May God bless you. এইটো চিকলি বনোৱা যে আকাশ কৈ দিয়া আকাশ কৈ দিয়া তাতে বিছনা কৈ দিয়া সাইলেন্ট কৰি পঢ়া নাই মাৰিছ বাস বুঢ়া পৰিছে বুঢ়া মম বেগাল খাবি ৰবা মই কৰো খোৱা বস্তুৰ হ'ল হয় মমটো আমাৰ ল'ৰাৰ বন্ধুহঁত বন্ধু বান্ধৱীহঁতে চবেই খাব লৈছে কেনেকুৱা হৈছে খানা নাজানো আৰু দেই আজি বন্ধুসকল মোৰে জন্মদিন ইমান দেৰি গম পাইছেই চাগে এই আৰু সেই বুলি আৰু আমাৰ ঘৰুৱা মানুহকেইটাই এই মোৰ ভাগিন ভণ্টি আমাৰ এইকেইটাই কোনো বাৰ্থডে মই কৰা কোনো কথাই নাই আমাৰ ল'ৰাই মানে উৎপাত খোৱা তোমালোকে কেনেকুৱা পাইছা বঢ়িয়া খুব ধুনীয়া বিয়া হ'লেও কি বিয়া বুলি ক'ব মানুহক বিয়া হ'লেও ক'বলৈ আন্টি এদিন আহিছো নেকি ইমান আহি থাকো ইমান খাই থাকো সদায় ভাল হৈছে আজি আৰু বঢ়িয়া ঠিকে আছে বন্ধুসকল এয়া আজি মোৰ জন্মদিন আছিল মই জন্মদিন নাপাতোঁ তথাপিও আৰু আমাৰ সৰু ল'ৰাই এনেই আৰু অলপ যোগাযাতি কৰিলে তাৰ লগৰ ল'ৰা ছোৱালী মাতিলে তাৰপিছত মোৰ ভণ্টি আহিল সেয়াই আৰু ভণ্টি আহিল ল'ৰাহঁত আহিল এনেকৈ মানে চবেই মিলি খালোঁ এসাঁজ ভালে বেয়াই গতিকে আপোনালোকে আশীৰ্বাদ কৰিব মোৰ যাতে আগন্তুক দিনবিলাক ভাল হয় মোৰ নানান সমস্যা আছে সমস্যাবিলাকো যেনে সমাধান হয় তাৰ কাৰণে আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিব যি হওক আজি এই জন্মদিনৰ দিনটো মানে সাধাৰণভাৱে যি পালন কৰা হ'ল মোৰ ভণ্টি ছোৱালী কেক এটা বনাই আনিলে কেক বোলে মই নাকাটো কেক মোৰ কাটাৰ চখ নাই গতিকে আজিলৈ আপোনালোকক যি নহওক আজিলৈ আপোনালোকক এৰো বাই গুড নাইট